Welcome, welcome back to my YouTube channel Defense Bagar. So, kali SSCGDৰ মই মেইল কেণ্ডিডেটৰ পোষ্ট ৱাইজ কেটেগৰী ৱাইজ ভেকেঞ্চিৰ বিষয়ে এটা ভিডিঅ' বনাইছিলোঁ। আপোনালোকে ভিডিঅ'টো চাব। ভিডিঅ'টো আজি ফেমিলিৰ কাৰণে ভিডিঅ'টো এটা বনাইছোঁ। যদি চেনেলটো আপুনি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব এনেকুৱা ডিফেন্স ৰিলেটেড ভিডিঅ'বোৰ পাবলৈ। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আপোনাৰ ফিমেইল যি BSF আছে তাত SCৰ আপোনাৰ 3টা আছে, STৰ 6টা, OBCৰ 14টা, EWSৰ 6টা, URৰ 23টা আছে। টোটেলি 52টা পোষ্ট আছে BSFত। CISFত আছে আপোনাৰ SCৰ 5টা, STৰ 8টা, OBCৰ 17টা, EWSৰ 6টা, URৰ 28টা। টোটেলি 66টা পদ আছে। 66টা পদ আছে। SSBত কোনো পদ নাই মহিলাৰ কাৰণে। ITBPত SCৰ নাই, STৰ 1টা, OBCৰ 3টা, EWSৰ নাই, URৰ 5টা আছে। টোটেলি 9টা আছে। আসাম ৰাইফলৰ SC 2টা, STৰ 3টা, OBCৰ 7টা, EWSৰ 3টা, URৰ 12টা, টোটেলি 27টা। টোটেলি পোষ্ট ফিমেইলৰ কাৰণে 152টা আছে অসমত। চ' সুন্দৰ পোষ্ট। আপোনালোকে যি এপ্লাই কৰিছে তেওঁলোকে মানে কম নম্বৰৰ পৰা চাকৰি পাব। ফিমেইলৰ কাট অফ কম গৈছে যিহেতু ফিমেইলত ইমানখিনি এপ্লাই নকৰে। চ' এইটো আছিল এটা সৰু সুৰা ভিডিঅ'টো ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব মোৰ কেনেকুৱা হৈছে ভিডিঅ'টো। চ' জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম। আপোনাৰ দিনটো শুভ হওক।